বাবা বাবা আমি তো যাবা লাগবে। कौन से বাবা এনার্জি তো নামাইবে না। ए ऐसे के जाएंगे तार काट के ऐसे कष्ट करे इनका नहीं जाएंगे না বাবা আমি তো যাবা লাগবে। नहीं जाएंगे तार काटी कष्ट करी आइसे आमी এটা তো হয়ে खची ले आइसे खची ले এটা তো হয়ে ऐसे कैसे जाए हम लोग এটা তো হয়ে যাবা লাগবে না। टीवी चलाए न्यूज़টা देखे टीवीটা চলাই দে টিভিটা हाँ কে লাগাবে? न्यूज़টা চলাই न्यूज़টা নমস্কাৰ দেশ আৰু দুনিয়াৰ খবৰলৈ ষ্টুডিঅ'ত মই বিকাশ। এনআৰচিৰ কাম সম্পূৰ্ণ তীব্ৰ গতিৰে চলি আছে। এই মুহূৰ্তত এনআৰচিৰ খচৰাখন উলিয়াই গৈছে, কিন্তু এইখন সম্পূৰ্ণ চূড়ান্ত খচৰা নহয়। ইয়াতো বহুত ভাৰতীয় অসমীয়া নাগৰিকৰ নাম সোমোৱা নাই, কিন্তু ভয় কৰাৰ কোনো কাৰণ নাই, তেওঁলোকৰ নাম সোমাব এইখন খচৰাত। চৰকাৰে এইবাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিসকল বাংলাদেশী হিচাপে চিনাক্তকৰণ কৰা হয় তেওঁলোকৰ লুঙি খুলি তাপিলাত কুবাই ৰঙা কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰ প্ৰশাসনে। এই মুহূৰ্তত এটা ব্ৰিক ব্ৰেকিং আহি পৰিছে যে দুইজন ধুৰন্ধৰ বাংলাদেশী চিনাক্তকৰণ কৰা হৈছে আৰু তেওঁলোকক বৰ্তমান সময়ত লুঙি খুলি কোবোৱাৰ কাম চলি আছে। এই মুহূৰ্তত তীব্ৰ 100 স্পীডত তেওঁলোকৰ কোবোৱাৰ কাম চলি আছে। এই মুহূৰ্তত ক'ব খুজিছোঁ যে চৰকাৰে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, যিসকলে নিজকে বাংলাদেশী হিচাপে চেলেণ্ডাৰ কৰে তেওঁলোকক চৰকাৰে এটি উপহাৰৰ ব্যৱস্থা কৰিছে, যে তেওঁলোকক এক শকত পৰিমাণৰ পইচাৰ উপৰিও তেওঁলোকক কেইবাখনো লুঙি উপহাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। পৰৱৰ্তী সময়ত আকৌ আহিম এনআৰচিৰ ওপৰত এনেকুৱা ধৰণৰ টপিক লৈ আপোনালোকৰ ওচৰত চাই থাকিব এডিবি নিউজ। খাইবে মাথা তো খাইবে নিউজ বালে ওই কত যাইবে তো বাবা বাকাসটা উলাবা লাগবে না। খাইবে কাপড় চাপড় ভরাইবে আমি তো যাবা লাগবে। এসে নাই যাবে কষ্ট কৰি আইবে অসমক লুটবে ইমান দিন ঠগে বাবা এটা কাম করবে না তো। কিয়ে বাবা আমি মন্ত্রিতা যাইবে। কোনসা মন্ত্রীতে এই মন্ত্রিতা মন্ত্রীটা তো পাগল হইছে না, মন্ত্রিতা যাবে কথা বাতবা লাগবে। এসে মন্ত্রীটা তো ডুপ্লিকেট মাল বনাইবে। ও ডুপ্লিকেট মাল বলাইবে। ডুপ্লিকেট বনাইবে ফোন করবে নাম্বার তো হে না আমার পাস হইবে এটা হইবে। তুই নাম্বার কে ফোন লেকে আ কোনতে দৌড়কে যাবে যাইবে দৌড়কে যাবে এই আর মন্ত্রিতা নে না রে পিয়ন, এটা পিয়ন লাগাইছে বাবা, পিয়ন লাগাইছে। পিয়নটা চাবে কাম হইবে কি আমারে ডুপ্লিকেট বালা ডুপ্লিকেট নাই হবে 2 নম্বর মানুষকে লাগাই নাই হবে জলদি লগাইবে নিউজটা দেখছে তুই লগাইবে জলদি লগাইবে। আর তো মন্ত্রিতা লাগাইবে না পিয়ন হাতে পিয়ন লাগাইছে। পিয়নটা 2 নম্বর মানতে ভুলে আছে ওই যে আজমদুর চাইবে কামটা হইবে ডুপ্লিকেট হলে ডুপ্লিকেট আচ্ছা হইবে আচ্ছা হইবে না। মেমটার নাম কি আছে সাইডে কো মেম সাইডে কো লগাইবে আচ্ছা হইবে সাইডে কো সাইডে কো জলদি সে লগাইবে নিচটা দেখে না তো জলদি লগাইবে দেখে ওই সাইডা না এমপ্লয় আছে জলদি লগাইবে সাইডে আমি আজমত যাব কইছে আমরা কাম 2 নম্বর वाला হইবে ঠিক আছে হইবে ফোন রাখ আমরা কাম হইবে না হইবে আমার নেই যাবে চলো যাইবে। নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো আপোনালোকে চালে হয়। আমাৰ যোনখন এনআৰচি যোন খচৰাখন উলিয়াব সম্পূৰ্ণ, কিন্তু এনেকুৱা ধৰণৰ ঘটনা ঘটিব পাৰে আশংকা বহুত আছে, কিন্তু এনেকুৱা ধৰণৰ ঘটনাসমূহ ৰোধ কৰাৰ দায়িত্ব আমাৰেই। কাৰণ আমাৰ অসম এখন নিকা এনআৰচি লাগে, য'ত কোনো বাংলাদেশীৰ নাম সন্নিৱিষ্ট নহয়, সম্পূৰ্ণ প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ নামে যাতে সন্নিৱিষ্ট হয়, এইটোৰ দায়িত্ব আমাৰ। গতিকে আপোনালোকে আমাৰ যিটো ভিডিঅ' বেছি মানুহৰ তাত যাব পৰা নাই, এইবোৰ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, শ্বেয়াৰ কৰি দিয়ক, যিমান পাৰে শ্বেয়াৰ কৰক, যাতে আমাৰ অসমৰ মাটিত আমি অসমীয়াই থাকিব পাৰোঁ। ধন্যবাদ। গতিকে যিসকল লোকে আমাৰ এই ভিডিঅ'টোত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰক আৰু লগতে কিনাৰত থকা ঘণ্টাটো দবাই দিয়ক। ধন্যবাদ ফৰ নিউ আপডেটছ। ধন্যবাদ। আহক আমি সকলোৱে মিলি এখন নিকা এনআৰচি গঢ়ি তোলোঁ। মোর শিকনির দেশ